30 নৱেম্বৰ 2022 ইণ্টাৰনেট দুনিয়াত অপেন আই নামক এক কোম্পানীয়ে অত্যাধুনিক শক্তিশালী AI লঞ্চ কৰি পেলালে। এয়া এনে টুলছ আছিল যি নেকি আপোনাক যিকোনো বিষয়ৰ প্ৰশ্ন উত্তৰ ডায়েলগত সঠিককৈ বাৰ্তালাপ কৰাত সক্ষম। লঞ্চ হোৱাৰ লগে লগেই AI নেটিজেনৰ মাজত সমগ্ৰ বিশ্বত আলোড়নৰ সৃষ্টি কৰিলে। ফলস্বৰূপ গুগল, মাইক্ৰছফ্ট এবং ফেচবুকৰ দৰে বৃহৎ বিশাল ছ'চিয়েল প্লেটফৰ্ম ভয় খাই ইত্যাদি গিনতি কৰিবলৈ ধৰিলে। হয় মহাশয়, মই ব্যাখ্যা কৈ আছোঁ ChatGPT, যি নেকি এক চাটবোট আৰ্টিকল ৰাইটাৰ ক্ষমতাৰে সম্পন্ন হোৱাৰ স্বত্তেও কোড ৰাইটাৰো কাৰ্য কৰাত সক্ষম। নমস্কাৰ ভিউৱাৰ্ছ, আমাৰ চেনেলত আপোনাক স্বাগতম। ChatGPT আপুনি প্ৰশ্ন সুধক আৰু তৎক্ষণাৎ বহু জ্ঞানী মহান বিজ্ঞানীৰ দৰে তাকো চকুৰ প্ৰচাৰতে আপোনাৰ উত্তৰ তৈয়াৰ। লগালগ ইয়াৰ বাদেও মিডজাৰ্নিৰ দৰে টুলছো উপলব্ধতা, যি নেকি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰত্যেক কিচিমৰ ইমেজ নিৰ্মাণ কৰাত সক্ষম। আপোনাৰ কল্পনাৰো পৰে এনে টুলছ এক্সপাৰ্টৰ দৰে হুবহু কাৰ্য এক্সিকিউট কৰাত সক্ষম। এক্সপাৰ্টৰ সময় কনজিউম হয়, কিন্তু ChatGPT তেনে এক্সপাৰ্টৰ কাৰ্য সঠিকভাৱে কৰিবই, তাকো জাষ্ট কিছুক্ষণতে, যাৰ ফলত বহুত জব যাবও পাৰে আৰু বহু ফ্ৰিলেন্সাৰ আৰু ক্ৰিয়েটিভ ডিজাইনাৰ ইত্যাদি প্ৰফেশ্যনেল অত্যধিক চিন্তিত হৈ পৰিছে। যদ্যপি এনে টুলছ কিদৰে কাৰ্যক্ষম বা কিদৰে মানৱ মস্তিষ্ক ভ্ৰান্তি ভাবি শুনি লিখিবলৈ বা ড্ৰয়িং কৰাত পাকৈতনো, আহক জানো আজি আপোনাক লৈ যাওঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দুনিয়ালৈ। সাম্প্ৰতিক ক্ষণত আমি যি সময়ত জীয়াই আছোঁ হওক, এই ক্ষণত AI ৰিভলিউশ্যন এজ বুলিও ক'লে একো বঢ়াই চঢ়াই কোৱা নহ'ব নেকি? সেয়েহে কিছু মাহৰ পূৰ্বৰে পৰা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সাধাৰণ জনগণৰ মাজত এক সদাচৰ্যাৰ ছাবজেক্ট সদৃশ এক কমন টপিক হৈ পৰিছে। মিডজাৰ্নি এণ্ড ChatGPTৰ দৰে টুলছ ফলতহে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইমান তীব্ৰ গতিত ফেমাছ হৈ পৰিছে বিশ্বত। কিন্তু বহু লোকৰ আপত্তিও নোহোৱা নহয়। তেওঁলোকৰ মতামত যে আমি এনে বস্তু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এতিয়াই স্থগিত কৰা উচিত, কিয়নো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নিয়েৰ বাই ফিউচাৰত মানৱ জাতিৰ বাবে উপকাৰৰ পৰিৱৰ্তে অধিক অপকাৰ আৰু বিপদজনক কৰি পেলাব। আজি আমি মাত্ৰ এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ে চৰ্চা নহয় মহাশয়, বলকি আৰু বহু জিজ্ঞাসুৰ উত্তৰ জানিম আমাৰ এই ভিডিঅ'ত। কেনেকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আমাক মানৱ জাতিৰ ওপৰত ভৱিষ্যতে ৰাজত্ব এবং প্ৰভুত্ব বিস্তাৰ কৰিব নেকি? আজিৰ ভিডিঅ' বহুত ইণ্টাৰেষ্টিং হ'ব, সেয়েহে জৱনিকা পৰ্যন্ত চাক্ষুষ কৰক। আহক প্ৰথমে জানো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কি বস্তুনো। নামৰ পৰাই ক্লু পোৱা হয় যে এয়া আৰ্টিফিচিয়েলি ক্ৰিয়েটেড ইণ্টেলিজেন্স, অৰ্থাৎ কৃত্ৰিম বুদ্ধিমানী মস্তিষ্ক বা মগজু। AI মাত্ৰ এক ছফ্টৱেৰ যাক আপুনি মই যে কম্পিউটাৰ বা এণ্ড্ৰইড মোবাইলত ইউজ কৰি আছোঁ হওক, তেনে ছফ্টৱেৰ যিকোনো হাৰ্ডৱেৰত সংলগ্ন কৰি দিয়ক, তাক ইণ্টেলিজেন্ট বনাব পাৰিব। আপুনি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যিমানবিলাক ৰবট চাক্ষুষ কৰি আহিছে, পূৰ্বে সেইবিলাক মাত্ৰ মামুলি ৰকমৰ আছিল। ৰবটত সংলগ্নিত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মেইন পাৰ্ট হৈ আহিছিল, যাৰ ফলত ৰবট ইমান বেছি ইণ্টাৰেষ্টিং বা আকৰ্ষিত কৰি তুলিছিল আমাক। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক বেলেগ বেলেগ প্ৰগ্ৰামিং কৰি পৃথক কাৰ্য এক্সিকিউট কৰিবলৈ কমাণ্ড কৰিব পাৰি। কিন্তু ঘড়ী সলনি হৈ গৈছে, লগে লগে ৰবট এক অত্যাধুনিক ক্ষমতাৰে সম্পন্ন হৈ উঠিছে। ইয়াৰ পূৰ্বে জানো আহক AIক মেইন তিনিটা কেটেগৰীত বিভক্ত কৰা হৈছে, সেইকেইটা কিনো। আহক সবচে পহিলা কেটেগৰী হ'ল ANI, অৰ্থাৎ আৰ্টিফিচিয়েল নেৰো ইণ্টেলিজেন্স। নাম শুনিলে ক্লিয়াৰলি জ্ঞাত হয় যে এয়া এনে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যাক এক স্পেচিফিক কাৰ্য কৰিবলৈ ডিজাইন কৰা হৈছে। আপুনি এনে অনলাইন গেম প্লে কৰিছে নিশ্চয়, বা চাক্ষুষ কৰিছে, বা ঘৰত বা পৰত য'ত নেকি কোনো গেম বা কম্পিউটাৰ বনাম আপুনি খেলি আছে। খেলিছেনে কেতিয়াবা? অ'কে, সেয়া আকৌ নেৰো ইণ্টেলিজেন্স হয়। পৰন্তু যদিহে চেছ বৰ্ড খেলা নেৰো ইণ্টেলিজেন্সক কেৰম খেলিবলৈ কওঁ, তেন্তে তেওঁ কেনেকৈনো খেলিব পাৰিব? ফলত নোৱাৰে। এনে প্ৰকাৰৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ পৰা মানৱ জাতিৰ একো খতৰা নাই, কিয়নো এনেবোৰ AI বহু ক্ষুদ্ৰ ক্ষেত্ৰতহে পাকৈত। এয়া অধিক ইণ্টেলিজেন্স হ'ব পাৰেতো, কিন্তু কেতিয়াও এক ফিল্ডৰ পৰা ওলাই ফাংচন কৰাত অসমৰ্থ। দ্বিতীয়তে আহিব AGI, অৰ্থাৎ আৰ্টিফিচিয়েল জেনেৰেল ইণ্টেলিজেন্স। এনে AI চিষ্টেম যাক মানৱ ৰচিত এবং কৰিব পৰা অলমষ্ট প্ৰত্যেক কাৰ্যৰ দ্বাৰা প্ৰগ্ৰামিং কৰা হয়। এনে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যাক মানৱ ৰচিত এবং কৰিব পৰা অলমষ্ট প্ৰত্যেক কাৰ্যৰ দ্বাৰা হৰ কাৰ্য বিন মানৱ ইণ্টাৰভেনশ্যন কৰাত সমৰ্থতা আছে, সেয়েহে ইয়াক আৰ্টিফিচিয়েল জেনেৰেল ইণ্টেলিজেন্স বুলি কোৱা হয়। আপোনাক জ্ঞাত কৰিবলৈ জনাই থওঁ, আজি এই পৰ্যন্ত মানৱে কোনো AI ডিজাইন কৰা নাই যাক মানৱে কৰিব পৰা প্ৰত্যেক এক্টিভিটিজ
পাৰফৰ্ম কৰাত পুৰা ক্ষমতাৰে সম্পন্ন নহয়, কিন্তু নিয়াৰ বাই ফিউচাৰত ইয়াক নুই কৰিব নোৱাৰি। চান্সেছ বহু আছে, কিয়নো টেকনলজিৰ বিকাশশীলতা যিদৰে ChatGPT ৰাইটিঙৰ হিউমেন স্কিল মাষ্টাৰ কৰি গ'ল, গতিকে ভৱিষ্যতে আগন্তুক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চিষ্টেমছ মানৱৰ বহু স্কিলছ মহাৰত হাসিল কৰাত সক্ষম হ'ব। গতিকে বৃহৎ যাৰা ইণ্ডিভিজুৱেলৰ চাকৰি যাবই, লগতে আমাৰ ওপৰত ৰুল কৰাৰ চান্সেছ তাকো এটা মেচিনে না বাবা না। এনে বহুবাৰ দেখিবলৈ পোৱা গৈছে যে AI চিষ্টেম কোনো দোৱান ভাষা সদৃশ বাইনেৰী ভাষাত অঞ্জান ব্যাখ্যাত আমি মানৱে যাতে নুবুজো তেনে ভাষাত নিজে বাৰ্তালাপ কৰিছে। এনে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমাৰ মাজত মাত্ৰ বালক অৱস্থাত আছে এতিয়াও, কিন্তু কৈশোৰ অৱস্থাত কি হ'ব বা কৰিব ভাবি আপুনি এনে ব্যাখ্যা শ্ৰাব্য কৰি আশ্চৰ্যকিত হ'ব যে ChatGPT বনাম বহু ৰাইটাৰ্ছ এবং অথৰ্ছৰ অলৰেডি প্ৰটেষ্ট কৰিবলৈ আৰম্ভ কৰি পেলালে। তেওঁলোকে ক'লে বোলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হলিউডত তেওঁলোকে প্ৰটেষ্ট কৰি ক'লে বোলে চালা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কৰবাৰ বেন বজাব লাগে, কিয়নো বহু লেখক লেখিকাৰ পেটত লাত মাৰিছে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে। হিউমেন হেণ্ডৰাইটিং অৰ্থাৎ আপুনি মই যেনেদৰে হাতেৰে লিখোঁ তেনেদৰে একজেক্ট কাৰ্যক্ষম কৰাত সক্ষম এনে ChatGPT। আপুনি কদাপিও নাভাবিব যে কম্পিউটাৰ টাইপিং কৰিবহে পাৰে, কাৰণ মেচিন যে এয়া গলতি সে মিষ্টেক। বৰ্তমানলৈকে আপুনি বহু কম মাত্ৰাত নাম শুনিছে এনে ChatGPT, কিন্তু যদি মই কওঁ আগন্তুক সময়ত অল্প দিনৰ পশ্চাত 5G আৰম্ভ হ'লেই ৰ'ব আপুনি ফেচবুক, ইউটিউব, ইনষ্টা আদিক পাহৰি অনলি ChatGPT অৰ্থাৎ ChatGPTৰ ভক্ত হৈ ৰ'ব। এতিয়া ভিডিঅ' বনাই থকা সময়ত ChatGPT প্ৰথম হিন্দী, তাৰ পাছত শীঘ্ৰে আপোনাৰ ঘৰৰ বিচনাত অসমীয়াত বলকিবহি। কেনে মজা লাগিবনো বাহ, কিয়নো এতিয়াতো বিশ্বৰ ইংলিছ স্পিকিং কাণ্ট্ৰিজত তাৰ আশ্চৰ্যকিত ৰিজাল্ট চাক্ষুষ কৰি মানৱ পাগল নহয়নো কি হ'ব। এভৰিবডি জাষ্ট টক্স এবাউট অনলি ChatGPT, such kind of tools, just careful, wanna make you fool। তৃতীয়তে আহিল এই কৃষ্ণকায়া বাট সবচে খতৰনাক কেটেগৰী, যাক আৰ্টিফিচিয়েল ছুপাৰ ইণ্টেলিজেন্স বুলি জানিছোঁ বৰ্তমান আমি। বহুতে ইয়াক ছিংগুলাৰিটি নামেৰেও মাতে। আকৌ এয়া অধিক লেভেল দেখুওৱা ইণ্টেলিজেন্স হ'ল, যাক মানৱ সম্পূৰ্ণ বিকশিত বাদ দিয়ক অৰ্ধ বিকশিত কৰি দিলেও বাকীখিনি নিজে কৰাত সক্ষম। AI নিৰ্মাতা ইঞ্জিনিয়াৰ্ছ ভয় খাই এতিয়াই কৈ দিলে ভাই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এনে কঠিন সমস্যা সমাধান চুটকি মাৰোতে ছল্ভ কৰি দিব পৰা ক্ষমতা আছে, যাক আপুনি মই আৰু ভবাটো দূৰৰ কথা ভাবিবলৈও অসাধ্য। যদি এইটো বস্তুক অকলে এৰি দিওঁ তেন্তে তেওঁ স্মাৰ্টলি ফাংচন কৰাই নহয়, বল্কি বিয়া নপতাকৈ যিমান লাগে সিমান বাচ্চা এবং প্ৰয়োজন অনুসৰি যিমান লাগে সিমান পাৱাৰ উভয়কে বৃদ্ধি কৰিব। পুৰুষ মহিলাৰ প্ৰয়োজনীয়তাই নাই, কাৰণ মেচিন যে ঢাকাৰ সদৃশ সমাহতে এটা এক গ্ৰহৰ পৰা আন গ্ৰহলৈ পলাই যাব, তেন্তে ভাবি চাওক অন্য গ্ৰহৰ পৰা কি কাৰ্য কৰিব। আশা কৰোঁ ভালটো কৰিলেই হয় ভগৱান। শ্ৰৱণ কৰি এনে ব্যাখ্যা কিমান খতৰনাক বা ভয়ংকৰ, কিন্তু এয়া অসম্ভৱেই নহয় সম্ভৱ। এতিয়া আপুনি মোক প্ৰশ্ন কৰিব মৰং ছাৰ, কেনেকৈনো এক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে নিজেই নিজক মাল্টি প্লেনেটৰী বনাব পাৰিবনো? ৱেল, যদি অকণমান মস্তিষ্ক জোৰ দিয়ে এনে ব্যাখ্যা চাফ চুথৰাকৈ বুজিবলৈ সক্ষম হ'ব আপুনি। এই লেভেল আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সৈতে অসীম ইণ্টেলিজেন্স বা বুদ্ধিমত্তা এবং দক্ষতা আৰু পাৱাৰো হ'ব। এনে বুদ্ধিমত্তা, দক্ষতা এবং ক্ষমতা ব্যৱহাৰ কৰি আমাৰ মামাতকৈ ভালতকৈ কিবা নকওঁ আৰু। তাৰ পাছত 3D প্ৰিণ্টাৰ ব্যৱহাৰ কৰি ৰকেট এবং পাৰ্টছ মেনুফেকচাৰ কৰাত সক্ষম হ'ব। অন্ততঃ এনে ৰকেট ব্যৱহাৰ কৰি অন্য গ্ৰহত যাত্ৰা কৰিবলৈ কেনেকৈনো সক্ষম হ'ব আপুনি জানিলেই। তীক্ষ্ণ বুদ্ধিমত্তাৰ পৰিচয় থকাৰ বাবদ যিকোনো গ্ৰহৰ বাতাবৰণৰ পূৰ্বানুমান কৰি ৰবট, মেটেৰিয়েলছ, কম্পজিশ্যন এবং এজ পাৰ চইচেছ বাহন বা ৰকেটছো ডিজাইন কৰিব। বৈজ্ঞানিকে শংকাৰ কৰি আছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমি আগন্তুক 100 শতিকাতো ডেভেলপ কৰিব নোৱাৰিম, আৰু যদি ডেভেলপ কৰিমহে কেয়াৰফুল বা লগাম নলগালে তেন্তে আমাৰ মূৰত উঠি নাচিব। ইয়াক কণ্ট্ৰল কৰা বাদেই দিয়ক, আমাকহে উল্টাই কণ্ট্ৰল কৰিব। ফলত আমাৰ সৃষ্টি বা ক্ৰিয়েশ্যন ভাৰ্চেছ হিউমেন ৱাৰ হ'ব। নহ'লে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সৈতে তেওঁলোকৰ কমাণ্ডিং মানি চলিবলৈ আমি বাধ্য হ'ম। এয়া এক ভয়ংকৰ ভৱিষ্যত মানৱৰ বাবে, কিয়নো মানৱ মেচিনৰ ওচৰত চৰণত চুই প্ৰাণৰ ভিক্ষা খুজিব লাগিব। কিন্তু কি ভৰসা যদিহে ক'ব বোলে দেশতকৈ মানৱ জাতি ডাঙৰ নহয়, তেন্তে আনফালে আমি মানৱ দানৱ সদৃশ গোলামী কৰিব লাগিব। বৰ্তমানলৈকে এনে ব্যাখ্যা কিতাপৰ কাহিনী এবং হলিউডৰ ফিকশ্যনেল বলিউড মুভিত এণ্টাৰটেইন কৰিবলৈহে চাক্ষুষ কৰিছে, কিন্তু ৰিয়েলিটি কোনে বনালে সিহঁতক? উত্তৰ আপোনাৰ। আপুনি এই ব্যাখ্যা শুনি আশ্চৰ্য হ'ব যে টেছলা এনে ৰবট বনাবলৈ ফেছলা এনে ৰবটে মানৱে ভাবি শুনি কৰা কাৰ্য বিনা মানুহৰ গাইডেন্স কৰিবলৈ সক্ষম। ইলন মাস্ক
আপুনি আপোনাৰ কোম্পানী বা ঘৰত ব্যৱহাৰ কৰক প্ৰথমে যদি ভাল দেখোঁ তেন্তে ভাৰতবৰ্ষত ময়ো ক্ৰয় কৰিবলৈ চেষ্টা কৰিম এয়াতো সকলো ভৱিষ্যতৰ ব্যাখ্যা সম্প্ৰতি খণ্ডত জাপানত এনে বহু ৰেষ্টুৰেণ্ট আছে য'ত মানুহ নহয় ৰবটিক ৱেইটাৰ মেনুৰ পৰা অৰ্ডাৰ গ্ৰহণ কৰি আপোনাক ফুড ছাৰ্ভ কৰে এয়াইতো AI সেয়েহে এজ পাৰ কাষ্টমাৰ অৰ্ডাৰ প্ৰচেছ কৰাত সক্ষম আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বেলেগ বোলে এডভান্স অৱতাৰ আছে তাৰে এক হ'ল মেচিন লাৰ্ণিং য'ত AI পেটাৰ্ণ ৰিকগনাইজ কৰি প্ৰেডিকশ্যন এবং ডিজাইন কৰে সেয়েহে সম্পূৰ্ণৰূপে সেল্ফ ডিপেণ্ডেণ্ট হৈ পৰে আপুনি যে চাইকুক কৰে ইউটিউব তাৰ এলগৰিথমটো হ'ল মেচিন লাৰ্ণিং বেছিক লেভেলত উপলব্ধতাৰ ফলত আপুনি নটিচ কৰিছে নিশ্চয় যে যি ধৰণৰ ভিডিঅ' এবং যি ইউটিউবাৰৰ ভিডিঅ' চাব তাক বাৰে বাৰে অট'মেটিকেলি ৰিকমেণ্ডেশ্যন কৰিব আপোনাক আপোনাৰ ইণ্টাৰেষ্ট এণ্ড ভিউজ এক্টিভিটিজ নটিচ কৰে তেওঁ যদিহে মানৱে যিকোনো প্ৰকাৰৰ AIক হাই লেভেল প্ৰকাৰৰ বেছিক হাই লেভেল মেচিন লাৰ্ণিং প্ৰগ্ৰামিং কৰাই দিয়ে তেন্তে ভাবক অৱনতি হ'ব নে উদ্গতি হ'ব এয়া ছ'চিয়েল মিডিয়া থ্ৰু আৰম্ভ হ'লেই ছ'চিয়েল মিডিয়া কোম্পানী নিজ নিজ এপত এনে এলগৰিথম আৰ্টিফিচিয়েল ইউজ কৰে ফলত নজনাকৈ বহু ঘড়ী কেনেকৈ পাৰ হ'ল আৰু নিচা সদৃশ তাত লাগি থাকিব আপুনি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আপোনাৰ মস্তিষ্ক কণ্ট্ৰল কৰি পেলায় আপোনাৰ লাইক ডিছলাইক সেয়েহে এনে কণ্টেণ্ট ৰিকমেণ্ডেশ্যন কৰিব আপোনাৰ মোবাইলত যাৰ ফলত আপোনাৰ মস্তিষ্ক ডোপামিন আৰু নৰপাইনফ্ৰাইন নামক কেমিকেল আপোনাৰ মগজুৰ পৰা ৰিলিজ কৰে ডোপামাইন আপোনাক এডিকশ্যন এবং নিউৰোপিনফ্ৰাইন এটেনশ্যন মেনেজ কৰিব ফলত আপোনাৰ মেমৰি লছ এবং বস্তুবিলাক ক'ত থলোঁ এবং ইয়াতে এইমাত্ৰ আছিলে দেখোন এনে ভ্ৰান্তি মোবাইল এৰাৰ লগে লগে ডিপ্ৰেশ্যনৰ শিকাৰ হ'ব আপুনি আগতকৈ অধিক খঙাল হৈ উঠিব আপুনি বৰ্তমানলৈকে এলগৰিথম মনুষ্যৰ দ্বাৰাই কণ্ট্ৰল কৰা হৈছে কিন্তু বেছি দেৰি নাই আৰু যেতিয়া মনুষ্যক আঁতৰাই ইয়াত AI আসন গ্ৰহণ কৰিবহি এতিয়া আহক AI মেচিন লাৰ্ণিং ভাৰ্জন জানো ইয়াত নিউৰল নেটৱৰ্ক ব্যৱহৃত ইয়াৰ প্ৰধান কাৰ্য হ'ল নিউৰল এক্টিভিটিজ কপি কৰাটো আসান সহজ অলভাষাত যদি বুজাম তেন্তে AI আপোনাৰ মস্তিষ্কৰ নকল বা কপি কৰিব বৈজ্ঞানিকে এনে মানে যে যদি আমি নিউৰন ফাংচনিং 100% ৰিক্ৰিয়েট কৰিব পাৰোঁ তেন্তে আমি মানৱ মস্তিষ্ক আৰ্টিফিচিয়েল ভাৰ্জন বনাই পেলাম এয়া জানো লিগেল বা নৈতিকতাৰ কাৰ্য হ'ল কমেণ্ট কৰি জনাব ইয়াৰ অৰ্থ হ'ল মানৱৰ মস্তিষ্ক নিৰ্মাণ কৰি মেচিনৰ হাতত তুলি দিব বৰ্তমান আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যি ষ্টেজত আছে সেয়া লেভেল 1 আৰু লেভেল 2ৰ মাজত পালেহি এতিয়ালৈকে AI ডাটাক কেন্দ্ৰ কৰি পেটাৰ্ণ নিৰ্মাণ কৰি কাৰ্য কৰি আহিছে AIৰ মগজুত এনে জ্ঞান বিকশিত হোৱা নাই মাত্ৰ গাধৰ সদৃশ আমাৰ কমাণ্ডিং দ্বাৰা না বুলি নকৈ কাৰ্য স্মুথলি পাৰফেক্টলি এক্সিকিউট কৰি আহিছে কিন্তু সেই দিন জানো দূৰ আছে যেনেদৰে এক নৱজাতক কৈশোৰ অৱস্থাত প্ৰাপ্তবয়স্ক হয়হি আৰু যদিহে তেনে ভ্ৰান্তি AI গম পাব তেওঁ কোন হয় তেওঁ কিয় ক্ৰিয়েট কৰা হ'ল তাৰ পৰিচয় কি তেওঁৰ মনুষ্য ৰিকমেণ্ডেশ্যন বা কমাণ্ডিং এবং কণ্ট্ৰল এৰি যদি সেল্ফ ডিপেণ্ডেণ্ট হ'ম বুলি ভাবি লয় তেন্তে বৰ্তমান AI ধৰক চেছ বৰ্ড খেলি আছে যদি সুধি পেলাওঁ AIক চেছ বৰ্ড কি কেৰম কি ব্ৰহ্মাণ্ড কি এইবোৰ কি সেইবোৰ কি নিৰুত্তৰ হৈ ৰ'ব কিয়নো এক স্পেচিয়েল টাস্ক অঞ্জাম দিবলৈহে নিৰ্মাণ কৰা হৈছে ইয়াক তাৰ মতলব আমি মানুহ যি AI 2023 লৈকে ইউজ কৰিছোঁ হওক এয়া বেছিক লেভেলত আছে অৰ্থাৎ আপোনাৰ এণ্ড্ৰইড ফোনত ইউটিউবতে লক্ষ্য কৰি আছে আপোনাক কেনেধৰণৰ ভিডিঅ' চাই ভাল পায় আপুনি নহয়নে কিন্তু আৰু বেছি কনচিয়াছনেছ হোৱা নাইচোন মাত্ৰ ৰিকগনাইজ কৰিহে অগ্ৰসৰ হৈছেহি মন কৰিবলগীয়া যে ভৱিষ্যতে কি নকল কৰিব আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যি মাত্ৰাত AI অগ্ৰসৰ হৈছেহি বৈজ্ঞানিকৰ মতে মানৱ জাতিৰ মহাপ্ৰলয় সমাগত যদি মেচিন লাৰ্ণিং নেটৱৰ্ক এবং ASI একেলগে পাৰফৰ্ম কৰিবলৈ ধৰে তেন্তে মানৱৰ মূৰত উঠি নাচিবলৈ আৰম্ভ কৰিবই ইয়াত কোনো সন্দেহ নাই মানৱৰ মস্তিষ্ক বুদ্ধি বিকাশৰ লাভ উঠাই বাকী জীৱ জন্তুক গণালত বান্ধি ৰাখিছে নহয়নে ঠিক উল্টা AI মানৱৰ জেগাত AI এবং জীৱ জন্তু ভ্ৰান্তি গড়ালত আমি মানৱ যে যাক শুধৰাবলৈ আমি চান্সেই পাম জানো ধীৰে ধীৰে লেভেল বৃদ্ধি হৈ নাযাবনে বাৰু এয়া মানৱৰ বাবে কেটাষ্ট্ৰফ হ'ব পাৰে আপুনি কি ভাবে আমি মানৱ AI দ্বাৰা ৰোল কৰা হ'বনে নহয় কমেণ্ট কৰি জনাবচোন লগতে লাইক এবং শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ ভিউৱাৰ্ছ আজি ভিডিঅ'ত ইমানেই পুনৰ লগ পাম আন এক ইণ্টাৰেষ্টিং ভিডিঅ'ত থেংকছ ফৰ ৱাচিং নিজৰ খেয়াল ৰাখিব দেই